Hello, hi guys, welcome to my YouTube channel Khonmoni Khoikia. বৰ্তমান আমি মাগবি উৰুকা খাবলৈ আহিছিলোঁ ঘৰত। এখন গাড়ী আছে, এই গাড়ীখনতে আমি যাই আছোঁ এতিয়া বৰ্তমান বজাৰলৈ। বজাৰত কি ল'ম কি নলম আপোনালোকক সব দেখাম এফালৰ পৰা। আপোনালোকে চাব আহক যাওঁ এইখন গাড়ী দেখক। এইখন গাড়ীতে যাম। ভালকৈ চাব, ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আহি আছোঁ। হেল্ল', এতিয়া বৰ্তমান আমি বজাৰলৈ ওলাই আছোঁ। এইখন আমাৰ গাঁওখন মাজে মাজে আমি যাই আছোঁ, আপোনালোকে চাওক। আজি ফাইনেলি আপোনালোকক দেখুৱাম গাঁৱৰ পৰিৱেশটো কেনেকুৱা হয়। উৰুকাৰ দিনাখন আমাৰ গাঁওখন বিৰাট ভাল লাগে। মানে কোনে কি বনায়, কোনে কি খায়, এ টু জেড সকলো বস্তু দেখুৱাবলৈ আপোনালোকক মই চেষ্টা কৰিম। ইয়া আৰু এজন যাব, মোৰ দাদা এজনো যাব। উৰুকাৰ বজাৰ ভালকৈ চবে মিলি কৰিব লাগিব। ইয়া দাদা ঘৰত আহিছোঁ। এইটো মোৰ মামা ঘৰ। মামা ল'ৰাটো যাব, মাছ আনিব, মাংস আনিব। জানি আৰু গাহৰিটো চলিবই। দুটা হাঁহ লৈছে, গাহৰি লৈছে, কি যে খাব চব দেখুৱাম আহি থাকক মোৰ লগত। এয়া আমি আহি আছোঁ গাড়ী দি বজাৰলৈ বুলি। আহক আপোনালোকে চাওক। আমাৰ গাঁও বহুতেই ধুনীয়া, সেউজীয়া, হালধীয়া, ধান খেতি বা বাঁহ গছ, কি চাব চব চাওক এফালৰ পৰা। আমাৰ গাঁওখনৰ পৰা আমি যেতিয়া বজাৰলৈ আহোঁ, বজাৰত আহোঁতেনে আমাৰ ৰাস্তাত পৰে, এইটো হৈছে ইটানগৰ যোৱা ৰাস্তাটো। আপোনালোকে চাওকচোন। আপোনালোকে এইফালেদি যাব পাৰিব, এই যে বৰ্ড লগা আছে, এইফালে যাব পাৰিব অৰুণাচল ইটানগৰ। ইয়াৰ পৰা ইটানগৰ বেছি দূৰ নহয়, মাত্ৰ 29 কিলোমিটাৰ। আমাৰ গাঁওখনৰ পৰা আমি যেতিয়া বজাৰলৈ আহোঁ, বজাৰত আহোঁতেনে আমাৰ ৰাস্তাত পৰে, এইটো হৈছে ইটানগৰ যোৱা ৰাস্তাটো। আপোনালোকে চাওকচোন। আপোনালোকে এইফালেদি যাব পাৰিব, এই যে বৰ্ড লগা আছে, এইফালে যাব পাৰিব অৰুণাচল ইটানগৰ। ইয়াৰ পৰা ইটানগৰ বেছি দূৰ নহয়, মাত্ৰ 29 কিলোমিটাৰ।